নিখিল ৰাভা ছাত্ৰ সন্থাৰ ৪৫ সংখ্যক গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা দিৱস আমি সকলোৱে খুব উলহ মালহেৰে আজি এই প্ৰতিষ্ঠা দিৱস পালন কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱস পালন কৰাৰ লগতে দীঘলীয়া আজি সংগ্ৰামৰ পৰিক্ৰমা ইতিহাস ইয়াত আজি আলোকপাত হৈছে ৰাভা জাতিৰ দীৰ্ঘদিনীয়া যি এটা সংগ্ৰাম জাতিটোক সকলো দিশে প্ৰতিষ্ঠা কৰা ৰাভা জাতিৰ যি চহকী ঐতিহ্য লোক সংস্কৃতি আৰু বৰ্তমান প্ৰেক্ষাপটত ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি সংগ্ৰাম চলি আছে এই সংগ্ৰামৰ কথাসমূহ আজি আলোকপাত হৈছে আৰু আপোনালোকে নিশ্চয় জ্ঞাত যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ মূল দাবীটোৱে হ'ল যে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা কাৰণ এই ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিহে ৰাভা হাছঙৰ যি আত্মনিয়ন্ত্ৰণৰ সপোন ৰাভা জাতিটোক সৰ্বোচ্চ দিশে আগবঢ়াই নিয়াৰ যি সপোন সেয়া সময় উঠিব তাৰোপৰি ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদখন হ'ল বিদেশীৰ কৰিডৰ আজি মুখ্য অতিথি হিচাপে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া উপস্থিত হ'ব লগা কথা আছিল তেখেত বিশেষ কাৰণ আহিব নোৱাৰিলে কিন্তু তেখেতে প্ৰতিনিধি পঠাইছে কিন্তু বিশেষ অতিথি হিচাপে আমাৰ মাজত আজি উপস্থিত হৈছে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কংগ্ৰেছৰ ৰাভাদেৱ বিশেষ অতিথি হিচাপে উপস্থিত হৈছে এই প্ৰতিষ্ঠা দিৱসৰ বাৰ্তা এটাই আমি অসম চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে ৰাভা জাতিয়ে সদায় নিজৰ স্বাভিমান ঐতিহ্যক লৈ পেলাই জীয়াই থাকিব বিচাৰিছে আৰু সেইটো যদি হ'ব লগা হয় তেতিয়াহ'লে ৰাভা হাছঙৰ যি বা ৰাভাসকলৰ যি আত্মনিয়ন্ত্ৰণৰ সংগ্ৰাম সেইখনক স্বীকৃতি প্ৰদান কৰি অতি শীঘ্ৰে ৰাভা হাছং সাহিত্য সাহিত্য পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰিব লাগে আৰু ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে ৰাজনৈতিক ব্যৱস্থা নিশ্চিত কৰিব লাগে উন্নয়ন পৰিষদ গঠন কৰি দিব লাগে আজি আমাৰ ৰাভা জাতিটোৰ কাৰণে এক পবিত্ৰ দিন আজিৰ এই 12 ফেব্ৰুৱাৰী 1980 চনতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ জন্ম হৈছিল আৰু সেই জন্ম লাভ কৰাৰে পৰা ৰাভা জাতিৰ হৈ ৰাভা ছাত্ৰ সকলৰ শিক্ষা আৰু সমাজ জীৱনৰ কথা লগতে ভাষা সাহিত্য সংস্কৃতি আদি কথাৰ বহু উত্তৰণ ক্ষেত্ৰত নিখিল ৰাভা ছাত্ৰ সন্থাই কাম কৰি আহিছে আজিৰ তাৰিখত আমাৰ ৰাভা জাতীয় বহু সমস্যা আছে এই সমস্যাসমূহ যিমানবোৰ সমস্যা আছে সমস্যাসমূহত ৰাভা জাতীয় সংগঠনৰ মূল নেতৃত্ব হিচাপে আমাৰ বিভিন্ন জাতীয় সংগঠন আছে তাৰ লগতে মুখ্য দায়িত্ব পালন কৰি আহিছে নিখিল ৰাভা ছাত্ৰ সন্থাই গতিকে এই ক্ষেত্ৰত আমাৰ এতিয়া আজিৰ এই পবিত্ৰ দিনত আজি আমি আপোনালোকক ক'বলৈ পাই আমি সুখী হৈছোঁ যে আজিৰ তাৰিখত আমাৰ ৰাভাসকলৰ কাৰণে যিটো আমাৰ দীৰ্ঘদিনীয়া আমাৰ দাবী আছিল প্ৰথমতে ৰাভা ভাষা মাধ্যম সেই মাধ্যমটো ইতিমধ্যে আমাৰ এই বৰ্ষৰ পৰা প্ৰৱৰ্তন হ'ব চৰকাৰে সেই সিদ্ধান্ত গ্ৰহণ কৰিছে তাক লৈ আমি চৰকাৰক ধন্যবাদ জনাইছোঁ লগতে আমি চৰকাৰৰ এইটো আমি দাবী তথা আমি অনুৰোধ জনাইছোঁ যে আমাৰ মূল দাবীটো হৈছে ৰাভা হাছংখনক ৰাভা হাছং অট'নমাছ কাউন্সিলখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্তি কৰে আৰু এইকাৰণে আমি এইটো বিচাৰিছোঁ যে আমাৰ স্বকীয় নিজৰ ভাষা সাহিত্য সংস্কৃতিৰ লগতে জীৱন ধাৰণ আৰু আমি মাটি ভেটি আৰু আমাৰ দেশ লৈ যাতে আমি যদি সুৰক্ষিত হৈ থাকিব পাৰোঁ তাৰ কাৰণে আমি বিচাৰিছোঁ ষষ্ঠ আৰু সমান্তৰালকৈ আমাৰ মূল সমস্যাৰ ভিতৰত এটা দাবী নিশ্চয়কৈ আছে সেয়া হ'ল আমাৰ ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ কাৰণে আমাৰ আৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত ভাষা আৰু সংস্কৃতি ৰক্ষাৰ আৰু উত্তৰণৰ ক্ষেত্ৰত আমাক কিছু সম্যকভাৱে অলপ হ'লেও সহায় হোৱাকৈ ৰাভা উন্নয়ন পৰিষদ আৰু ইয়াত চৰকাৰে দিব পাৰে গতিকে এয়া আমাৰ দাবী আছিলে ইয়াৰ লগতে আমাৰ বহু সমস্যা আছে অকল আমাৰ ৰাভাসকলে নহয় ৰাভা লোকৰ লগতে আমাৰ ট্ৰাইবেলৰ বহু সমস্যা আছে যেনেকৈ ট্ৰাইবেল বেল এণ্ড ব্লক তাৰপৰা আপোনাৰ এই বন অধিকাৰ আইন ফৰেষ্ট ডুৱেলৰী এক্ট এইবোৰ মানে এক্ট আছে কিন্তু কোনো ধৰণৰ প্ৰৱৰ্তন হোৱা নাই মই ভাবোঁ যে এইবোৰো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আমাৰ ৰাভা জাতিৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীসমূহ যিসকল খিলঞ্জীয়া তেওঁলোকে যাতে নিজৰ জীৱন সম্পত্তিক লৈ জীয়াই থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা সুৰক্ষিত এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ এই ধৰণৰ আলোচনাবোৰ আজিৰ এই পবিত্ৰ দিনতে কৰা হয় আৰু এই পবিত্ৰ দিনৰ জৰিয়তে চৰকাৰৰ ওচৰত আমি এটা আহ্বান জনাওঁ আৰু আমি আজি সকলোৱে জাতীয় সংগঠনৰ আমাৰ ৰাভা জাতীয় সংগঠনৰ লগতে বিভিন্ন আমি অসম সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা আদি কৰি বিভিন্ন জনগোষ্ঠী সকলোকে ইয়াতে আহ্বান কৰা হৈছে আৰু সকলোৱে আমি মিলিত হৈ পেলাই আজি পবিত্ৰ দিনতে আমি এইবোৰ সমস্যা অমীমাংসিত সমস্যাবোৰ যাতে সমাধান হয়
তাৰ কাৰণে আমি ইয়াতে চৰকাৰৰ ওচৰত আমি আজিৰ ইয়াৰ পৰা আমি অনুৰোধ জনাইছোঁ। এই অনুষ্ঠানৰ যোগেদি এটাই বাৰ্তা জনাম, আমাৰ যি দাবী যিবোৰ আমাৰ কৰণীয় অকল চৰকাৰৰ ওচৰত ক'লেও নহ'ব, চৰকাৰৰ ওচৰত আমি দাবী তুলিলেও নহ'ব, আৰু সেইটো সুসংকল্পবদ্ধভাৱে শৃংখলাবদ্ধভাৱে আগবঢ়াই নিয়াৰ কাৰণে আমি দাবীটো আজৰি আনিবৰ কাৰণে আমি সকলোৱে শান্তি সম্প্ৰীতিৰে আমি কাম কৰিব লাগিব আৰু সকলোৱে ঐক্যভাৱে আমি কাম কৰিব লাগিব আৰু একমুখে আমি কথাবোৰ দাবী তুলিব পাৰিব লাগিব। আৰু সেইজনকে যদি আমি আগবাঢ়োঁ, নিষ্ঠা আৰু সততাৰে যদি আমি কাম কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ সমস্যা কিছু আমাৰ পলম হ'লেও আমি সমস্যাসমূহ সমাধান কৰিবৰ কাৰণে সক্ষম। গতিকে ৰাইজক এটা আহ্বান জনাইছোঁ যে ৰাইজ আজি জাতীয় সংকটৰ মুহূৰ্তত আপোনালোক সকলোৱে আগবাঢ়ি আহক, জাতীয় ভাষা সাহিত্য সংস্কৃতি উত্তৰণৰ ক্ষেত্ৰত সকলোৱে ওলাই আহক, তাকে আহ্বান জনাইছোঁ।